নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ পুনৰ এটি নতুন ভিডিঅ'লৈ। বন্ধুসকল, অৱশেষত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গে দিলে এটি ভাল খবৰ। খবৰটো শুনিলে আপোনালোক আনন্দিত হৈ পৰিব। বৰ্তমান আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে এটি কণমানি সন্তান। জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গৰ কোলাত এটি মৰম লগা সন্তান। হয়, তেওঁলোকৰ ঘৰত এয়া নতুন আলহী, সেয়েহে আনন্দিত হৈ পৰিছে দুয়ো। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গেই নিজেই ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে এই ভাল খবৰটিৰ লগতে কেইখনমান মৰম লগা ফটো। সেয়ে তেওঁলোক দুয়োকে বৰ্তমান সকলোৱে মৰম আৰু আশীৰ্বাদ প্ৰদান কৰিছে। এতিয়া আপোনালোকৰ মনত নিশ্চয় প্ৰশ্ন উঠিছে, এই মৰম লগা কন্যা সন্তানটিনো কোন? আপোনালোকক জনাব বিচাৰোঁ যে এই কণমানি মৰম লগা সন্তানটি হৈছে জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গ শইকীয়াৰ ভতিজী। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, কিয়নো মোৰ নতুন নতুন ভিডিঅ'বিলাকৰ আগতীয়াকৈ আপডেট পাই থাকিবৰ কাৰণে।